ৰাহি সিং চাৱনী বোলে আগলতি কলপাত লৰে কি চৰে বোলে মাজুলীত আপুনি অসুপা ক'ত নোপালে বোলে তুলসী তলে মৃগ বহু চৰে হয়নি নথকা ঘৰত দিনে ৰাতিয়ে চলে কি দিছে কেকেদা বোলে শুনিও কয় সৰ্বজন মুহুৰ বচন বোলো শুনিও কয় সৰ্বজন মুহুৰ বচন এটা হাত দুটা মানুহ জেগাতে খতম বোলে বসন্ত কালৰ কোলাকুলি মোৰ কথা খোলাখুলি মই ইয়াক বাৰে বাৰে কৈ আছো সুস্মিতাৰ লগত তোৰ কিবা হৈছে নহৈছে সেইবিলাক আমাৰ প্ৰয়োজন নাই য'তেই প্ৰেম ত'তেই কেঁচকাল এই কি ভগৱান হয়নে যি কৰে কৈ থাক মুঠতে পিছৰ কামখিনি পাৰিলে আগুৱাই থ প্ৰেম কৰ কি কৰ পিছৰ কামখিনি দুইটা আগুৱাই থ যিমান পাৰ এষাৰ গৈ আপুনি কি কৰিলে বোলো ৰিচিপশ্যনটো দি দে আগতীয়াকৈ আমাক মানটো ধৰি থ ককাইদেউ হিচাপে হয়নে নহয় মই যাওঁগে কাইলৈ ৰাতিপুৱা টিউশ্যন আছে নহয় আকৌ কিহৰ টিউশ্যন ইংলিছৰ মই গৈ থাকোঁ দিয়ক ইংলিছৰ টিউশ্যন মই কৰিম আপুনিহে ৰখি আছে নাই নাই মই কৰিম যেনেকৈ লগ পঢ়িবই লাগিব হয়নে নহয় ইংলিছটো কি হোৱাট ইজ ইংলিছ English is the main equalism of domestication. There is no height of communication without permission. Every man knows very well that you can be not covered, but you should not regulate for English. কিবা বুজি পালে নে মই পোৱা নাই আপোনালোকে ক'ৰ পৰা বুজি পালে বা যা হওক মই গৈ থাকোঁ আৰু তই ডিউটিটো ধুনীয়াকৈ মাৰ কিবা অসুবিধা হ'লে মোক কবি মই একো কৰিব নোৱাৰোঁ এষাৰ আগত কি কৰিলে ই গান এটা গাব বিহু বতৰ গান এটা গাওঁ গাওঁ নে সহযোগ কৰিছে উঠা আগত কমিটিয়ে ঘুগুনি এবাতি খুৱাই দিলে তাক আহি গ'ল এবাৰ কি হ'ল উগাৰটো চুবাই দিলি যে উগাৰত আলু এপিটি ওলাই আহিছে তাক গানটো গা গানটো রোদে পাইছিলিকে ওই তোমার গাল দুঃখ নিও ওই ভাবিলে জিলি কেন্দা ওই হালতে বাড়িতে হালাবে আসলো ভালোকে লগালে খেলা এখাগো কি ইমান মানুহ এটা আগত বহা ও ভালো ও হালধি বাড়িতে হালাবে আছিলো ভালোকে লগালে খেবা বোলো ভালোকে লগালে খেবা হে মাজুলীৰ ছোৱালী হে মাজুলীৰ ছোৱালী এ জোকাম বুলি ভাবোতে ঐ কমিটিয়ে লগালে খেবা হাত চাপতি যোৱা সময়ত মাৰিলে হ'ল কি আছে কি নবজালে চাকটো মই বোলে এইটো ডিউটিয়ে ভাবিব ধুনীয়া বজাই ৰৈ দিম ভালকে বজাব নাজানো হৈছেনে বজোৱাটো হৈছে থেংক ইউ মই বজাম ভাই তই বজাব জানো আপুনি ঢোল বজাম কৈছে ময়ো বজাওঁ দৰকাৰ নাই থৈ অনুষ্ঠানটো ধ্বংস কৰিব একো নাই মানুহে হাঁহি আছে নালাগে মানুহে ইমান ধুনীয়াকৈ উৎসাহ দি আছে ছাপোৰ্ট কৰি আছে আগতে ধ্বংস কৰিব নাথৈ দিওঁ যায় হাঁহি থাকোঁতে বজাই দিওঁ তই যদি বজাব পাৰ মই তোক 500 টকা দিম মায়ে তো 500 টকাৰ কথা কৈ কিয় কৈছে তাক মই দি দিম মই পইচা মুখলৈ চোৱা লয় নহয় মোক খৰচ কৰিবলৈ খালি ৰাস্তা লাগে 5টা বাজি মাৰি দিওঁ আৰু যদি বজাব পৰা আপুনি কিমান দিব
যদি তই বজাব পাৰ মই 500 দিম যদি তই বজাব নোৱাৰ মোকো সেই 1000 দিলেই হ'ল ইয়াতো বেগেনা মই 1000 দিব লাগিব দিব লাগিব তই যে প্ৰগ্ৰেমটো যে নষ্ট কৰিবি মানুহখিনি ইমান উৎসাহ দিছে হয় নে নাই 500 দিন নোৱাৰিলে কিন্তু 1000 আছেনে বাছ গোটেই মানুহখিনি মই কেপচাৰ কৰি পেলাম আচ্ছা এটা কথা শুনিবচোন হা এতিয়া যদি মই বজাব পাৰিছোঁ 500 টকাটো যেনিবা পাই গৈছোঁ হা যদি নোৱাৰিছোঁ ইয়াত ইমান মানুহ আছে টকাকৈ 1000 টকা এটা দিছে আপোনালোকে দিছে বজাও গ'লে আপোনালোকেহে পইচা কৰিছে এইখিনিতে হাত দাঙকচোন মোহনক কোনে কোনে ভাল পায় আকৌ এবাৰ সুধিছো হা আপোনালোকে এবাৰ হাত দাঙিব মোক কোনে কোনে বেয়া পায় বেয়া পায় বেঙেনা এটা খাইছে নে নাখাইছে আও হৰি ঐ কপুৰ কোমলি উদঙাই দিলো হয়নে কোনো হাত চাপাই নামাৰিব কোনো হাত চাপাই নামাৰিব ইটুস্মি আজি মোক একো নালাগিছে 500 টকাটোৱে লাগিছে যদি হাইছে আপোনালোকে কিন্তু 1000 টকা দিব লাগিছে এতিয়া 500 টকা দিব লাগিছে নহয় আপোনালোকে সৰু ল'ৰাটোক ধ্বংস নকৰিব দে পইচাই সকলো নহয় কিন্তু আজি এই ল'ৰাটো মই ইয়াত জিচাত আশীৰ্বাদ দিছোঁ ইয়াৰ পৰা যিটো মাল ওলাই গৈছে এই চাতে সি আগুৱাই যাব ভাল হ'ব যা বুজিব কোনো হাত চাপাই নামাৰিব ইটুস্মি আজি একো নালাগিছে 500 টকাই লাগিছে আজি বেঙেনি নচলিছে নাই দিম ইমান 500 টকাৰ কাৰণে মই ঘামি থকা মানুহ নহয় খালি বিহুত মানে এইবাৰ খৰচ হৈছেতো বিহুত খৰচ কৰিছোঁতো এইবাৰ একদম পইচা মুকলি চোৱা নাই মণিক মানে হেঁপাহ পলুৱাই দিছোঁ আৰু মই যি লাগে হেঁপাহ পলুৱাই দিছোঁ মই তাইক এতিয়া তাইক চাদৰ এখন লাগে মই বিহু বুলি আনি দিছোঁ কাঠ এডালত থৈ ঘাপ মাৰি 2খন কৰি দিছোঁ আকৌ যে এখন চাদৰ দুভাগ কৰি পেলাই দাদা ৰিভাৰ্বটো মই দিলে আকৌ যে এখন চাদৰ দুভাগ কৰি পেলাই 2খন কৰি দিছে তাৰপৰা যিখন বাঢ়িছে আকৌ বাচ্চালে চুৰিয়াও পিন্ধিছে এই অকণমান ইমানকণমান কাপোৰ ৰৈছেগৈ আৰু তাকে ৰুমাল কৰি লৈ আহিছে দিম মই দিম ইয়াত 500 মই দি দিম 500 দিবই লাগিছে আজি ফটিছে দে প্ৰায় পইচাই সকলো নহয় সেইটোচোন 100 সেইটো 100টো এতিয়া ৰাখ 400 পিছত দিম লেনদেনটো হ'ব যা পুৰা মোৰ মাজত লেনদেনটো থাকি গ'ল যা ভাল হ'ব যা পইচাটো এইটো পইচাটো চলম তো অহা বছৰলৈ আকৌ লাগিব আজিও বেঙেনা দিছে দিছোনে এইটো বেঙেনা মাছ তৰে ইয়াক আকৌ আপোনালোকে মৰমত মোহন বুলি মাতে মই আকৌ মৰমত কালা মোহন বুলি মাতো কিমান ধুনীয়া নাম ঠিক কথা কালা মোহন আকৌ কিয় মাতিছে তাক তই মানুহটো ক'লা যে সেইকাৰণে কালা মোহন আচ্ছা মই ক'লা কাৰণে কালা মোহন তাক আজিৰ পৰা ফাংচনলৈ আহিলে মই মুখে চুখে সেন্দুৰ সানি আহিম তাক তেতিয়া কি হ'ব তেতিয়া